हेलो फ्रेंड्स नमस्कार वेलकम बैक टू माई चैनल मैं लिपिका और मोर सरल जीवन तेने बंधुसकल आज मैं भिडिओ एक्चुअली मोर निजर कारणे बनाइছোঁ বুলি ক'ব লাগিব तथापि मैं আপোনালোকৰ লগত शेयर কৰাটো এটা উদ্দেশ্যই আছে কিয়নো মই আপোনালোকৰ মাজলৈ আহা আজি 2 মাহ হৈ গ'ল এটা বেলেগ ৰিলেশ্যন হৈ গৈছে আপোনালোকৰ লগত মোৰ সো বন্ধুসকল मोर जीवनर किछुमान मुहूर्त जी मुहूर्तबुर मैं धरि राखिब बिचारिছোঁ कारण मानुहर जीवन हल खन्तेकिया আজি জীয়াই আছো কাইলৈ কি হ'ব কোনেও গম নাপায় কিন্তু মানুহ হিচাপে জন্ম লৈ পৃথিৱীত কিবা এটা এনে কাম কৰি যাবলৈ মন আছিল যাতে মোক মানুহে মনত ৰাখে কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈকে তেনে একো কাম কৰিব পৰা নাই তথাপি চেষ্টা কৰিছোঁ মই মৰাৰ পিছতো যাতে মোৰ আত্মীয় স্বজনে বা মোৰ ল'ৰা ছোৱালী দুটা বা মোৰ হাজবেণ্ডে মোক পাহৰি নাযায় तो मैं मोर स्पेशियल मोमेंटखिनि यात सेव कर राखिब बिचारिছোঁ और यूट्यूब হৈছে আজিৰ যুগত এনেকুৱা এটা বস্তু য'ত আমি একেবাৰে বেয়া নোহোৱাকৈ আমাৰ মেমৰিবোৰ সেভ কৰি ৰাখিব পাৰোঁ মই মৰাৰ পিছতো মোৰ আত্মীয় মোৰ এই মেমৰিবোৰ চাই অন্ততঃ মোক মনত ৰাখিব পাৰিব সো সেই কাৰণে আজি মই এই ভিডিওটো বনালো তেনেহলে বন্ধুসকল আহক মোৰ এই মেমৰিবোৰ আপোনালোকেও উপভোগ কৰক আৰু মোৰ এই আইডিয়াটো কেনে পাইছে আপোনালোকে জনাব আৰু যদি ভাল পাইছে তেতিয়াহলে নিশ্চয় এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো বজাই দিব আৰু মোৰ পুৰণা বন্ধুসকলকটো ক'বই নালাগে তেনেহলে কি চাই আছে বন্ধুসকল এটাটো লাইক কৰক না তেনে বলক আজি मोर भिडिओ तो आपनालोके एबार चाइ लওক तेने बंधुसकल मोर लगत जड़ित थका मोर मरমৰ যিসকল ব্যক্তি তেওঁলোককো মই ইয়াত সোমোৱাই লৈছোঁ ইয়াৰ ফটোৰ মাজত আছে মোৰ মা দেউতা মোৰ বাই ভনী আৰু মোৰ ভাইটি আৰু মোৰ হাজবেণ্ড আৰু কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে মোৰ জীৱনত বহুত প্ৰভাৱ পেলাই থৈ গৈছে গতিকে মই তেওঁলোককো ইয়াত মানে ভৰাই লৈছোঁ তথাপি মোৰ বহুত আত্মীয় আছে নথকা নহয় কিন্তু কিছুমানৰ পিকচাৰ মোৰ হাতত নাই বৰ্তমান মই গতিকে শ্বেয়াৰ কৰিব পৰা নাই তেখেতসকলে যাতে মোক বেয়া নাপায় কিন্তু মোৰ সকলোৱে মোৰ মৰমৰ মই জীৱনত যিমান মানুহ লগ পালোঁ সকলোবোৰ মোৰ মৰমৰ কিন্তু মোৰ কালেকশ্যনৰ অভাৱত মই ইয়াত ৰাখিব পৰা নাই তাৰ বাবে মই তেখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ গতিকে বন্ধুসকল আপোনালোকেও মোক এই ক্ষেত্ৰত নাভাবিব যে মোৰ জীৱনৰ এইখিনিয়ে মুহূৰ্ত আৰু বহুত ধুনীয়া ধুনীয়া মুহূৰ্ত মই পাৰ কৰি আহিছোঁ তথাপি সেইবোৰ সময়ৰ মানে গতিত পাহৰণি বুকুত সোমাই পৰিছে গতিকে মই দেখুৱাব পৰা নাই তথাপি যদি পাওঁ আগলৈ আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম